তো হেল্ল' গাইজ, ৱেলকাম টু আছাম JMD ব্লগছ। তো আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মাইনা পুখুৰী আৰু টিল দেন ৱাটছ দ্য ভিডিঅ'। তো হেল্ল' ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ মাইনা পুখুৰী আৰু মাইনা পুখুৰী গৈ আপোনালোকক দেখাম মাইনা পুখুৰীৰ ভিউ আৰু কেনেকা ঠাই মাইনা পুখুৰীত আছে বা মাইনা পুখুৰীৰ পৰিস্থিতি কেনেকুৱা আপোনালোকক সকলো দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। বচন ভাই আউজা যো আছে টিংকুল ভাই ইয়াতে আৰু আমাৰ ধৰ্মেন্দ্ৰ ভাই এণ্ড দাউলা ইজ বেক। দাউলা মানে কোন জানে মই কোন হয়? ৰনাল্ডো না। ISPL ছিজন 1 ISPL গুচি গ'ল। ISPL হৈছিল নেকি ইয়াতে? তো গাইজ আপোনালোকক দেখাই আছোঁ অলপ পিছত মাইনা পুখুৰীৰ ভিউ আৰু তাত এটা ধুনীয়া শিৱ মন্দিৰ আছে। তো আপোনালোকক তাৰে ভিউ দেখাম। তো আপোনালোকে তেতিয়ালৈকে আমাৰ এই গাড়ীৰ ৰাইডিঙৰ ভিউ চাই থাকক। মন্দিৰত গৈছো গাড়ী চলাই যা। তো হেল্ল' গাইজ, ফাইনেলি উই আৰ অন মাইনা পুখুৰী। তো আপোনালোকক দেখাম মাইনা পুখুৰীৰ ভিউ। তো শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে আমাৰ ফটো ছেশ্যন চলি আছে। কি চলি আছে ভাই? ফটোশ্বুট। আৰু এয়া চাওক ভাই, ইয়াতে আমাৰ গাড়ী আছে, চাব পাৰে আছাম JMD ব্লগছ। তো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰে। তেতিয়াহ'লে মই নতুনকৈ আপোনালোকৰ পৰা প্ৰেৰণা পাম আৰু আপোনালোকক নতুন নতুন ঠাই দেখাই থাকিম। এনেকৈ পাৰে আপোনালোকে ব্ৰিজৰ তলত এনেকুৱা দৃশ্য। আৰু এইখন এখন ব্ৰিজ হয় ভাই। বহুত হ'ল নেকি? পাহাড় দেখা लालसी गुट्टा को पुखी जाएगा पुखी खाता है पीता है टपक के घुमाई पड़ता है। हमारा जी कैमरा स्टैंड डाले आना रहल गोरा गोपिता हीरो नो आगो चलो আছিল মোৰ এটা ভিডিঅ' আছিল সৰু চাই মাইনা পুখুৰী অহা ইয়াতে বনাইছিলোঁ 4 বছৰ আগত। মনৰ মাজে মাজে আমি ফুৰো নাই বনাই। ফাইনেলি আমি আহি পালোঁ মাইনা পুখুৰী আৰু আপোনালোকক বেক কেমেৰাৰ ভিউও দেখাব আমাৰ ভাইয়ে। আৰু ইয়াতে পাৰ্কিং আছে, পাৰ্কিঙৰ ভিউ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু দেখাম আপোনালোকক পাহাৰৰ ওপৰৰ পৰা পুৰা ভূটান।
আৰু এইভাগে ইণ্ডিয়া। কি লিখা আছে ভাই চাব পাৰে, আৱৰ্জনা য'তে ত'তে নেপেলাব। তো ইয়াতে যি আপোনালোকে প্লাষ্টিক নখোৱা পেকেট চেকেট ইয়াতে এই কম্পাউণ্ড এৰিয়াৰ ভিতৰত মানে ফেলা নিষিদ্ধ। ফাইনেলি গৈ আছোঁ ওপৰত। 3 বছৰ আগত আহিছিলোঁ আৰু 3 বছৰ পিছত এতিয়া আহি আছোঁ। তো ভাগৰো লাগিছে। এইবিলাক চাওক ৰাস্তা কেনেকুৱা। আৰু এটা ভাল বস্তু আপোনালোকক দেখাই আছোঁ, এইবিলাক চাওক মাইনা পুখুৰীৰ পৰা যিবিলাক পানী থাকে তলত যোৱাৰ কাৰণে ড্ৰেইন চিষ্টেম বনাই দিছে। চাওক চাওক আৰু এইবিলাক জংঘল ওপৰত। কোনটো ৰাস্তা দি আহিছোঁ চাওক ভাই, বেয়া ভাগৰ লাগিছে বে। মৌমাখি নেলি মৌমাখিটো ডিষ্টাৰ্ব দি আছে মোক, কি কৰোঁ ভাই। বাৰে বাৰে মই দৌৰিলেও মোৰ লগতে পৰিছে কাণত মৌমাখি বে। মৌমাখি এটাই বেয়া ডিষ্টাৰ্ব দি আছে ভাই। মাইনা পুখুৰী যাব নালাগে বুলি কৈ আছে নেকি। পুৰা কাণত আহি পৰে, মুখত আহি পৰে। আৰু হৈছে বে। আৰু এয়া চাওক চিন, চাওক টোটেলি অলপ খহিছে, বাৰিষাৰ টাইমত খহিছে চাগে। তো আৰু সদায় সদায় ফটোশ্বুট চলি আছে নেকি। এইবিলাক চাওক ফিল্ড ভাই। তো ফাইনেলি এইখন চেয়াৰ দিয়া হৈছে। আৰু চেয়াৰখন অলপ চাই দিয়াচোন ভাই। চেয়াৰখন দিছে 27 BNSSBৰ ফালৰ পৰা। বহিল আপোনালোকে দেখা পাই আছে। আৰু এয়া চাওক তলত ভিউ। আৰু এয়া আমাৰ ভাই কি চাই আছে, কি ভাবি আছে ভাই। তো এতিয়া আপোনালোকক দেখাই আছোঁ, এইটোৱে মাইনা পুখুৰী হয়। আৰু ইয়াতে ওপৰত এটা শিৱ মন্দিৰ আছে। আপোনালোকক শিৱ মন্দিৰলৈকেও শিৱ মন্দিৰৰো ভিউ দেখাম। শিৱ মন্দিৰলৈ গৈ আছোঁ যিহেতু। তো ভাইবিলাক আহি আছে পিছভাগে, চাব পাৰে। এয়া চাওক আৰু এইবিলাক চিৰি চাওক, এইবিলাক চিৰিতে এনেকৈ উঠি যাব লাগিব ভাই। কিমান ওখ বে, ভাগৰ লাগি গৈছে এতিয়া। যিমান ভাগৰ লাগিলে আজি আপোনালোকক দেখাই সেই মাইনা পুখুৰী। আৰু মাইনা পুখুৰীৰ যোনটো শিৱ মন্দিৰ আছে সেইটো মোৰ কাৰণে বহুত মেটাৰ কৰে ভাই। প্ৰতিটো বছৰত আহিব খোজোঁ, বাট এইবাৰ অহা হোৱা নাছিলে। তো ছাডেনলি আজি আহিছোঁ। তো আজি আপোনালোকক সকলোখিনি দেখাম। আৰু এয়া ভাইবিলাক আহি আছে। ভাই মাইনা পুখুৰী আহি কেনে লাগিছে? মজা লাগছে, বেলেগ এক্সপিৰিয়েঞ্চ। বেলেগ এক্সপিৰিয়েঞ্চ। অগ্নিবীৰৰ এক্সপিৰিয়েঞ্চ ইয়াতে হৈছে নেকি তোমালোকৰ? আৰু চাওক পিছভাগে এইটো ৰাস্তা, এইটো এনেকা হৈছে পাহাৰৰ ওপৰত। আৰু বেক চাইডৰ ভিউ দেখা নাই, এইখন পুৰা পাহাৰ হে পাহাৰ। বহুত ভাগৰ লাগিছে, বহুত বহুত বহুত। মাইনা পুখুৰী আহি বহুত ভাগৰ লাগিছে। ঐ চিৰি ভাঙি গৈছে বে। আৰু আগত আপোনালোকক দেখাম, এখন চিৰি ভাঙি গৈছে মাইনা পুখুৰী যোৱা, মন্দিৰত যোৱা। তো আপোনালোকে সেইখন চাওক। এইবাৰ চাগে যেতিয়া মানে বানপানী হৈছিলে তেতিয়া ভাঙিছে। তো আপোনালোকক চিৰিখন দেখাই আছোঁ। ভিউ চাওক, ইমান ধুনীয়া জেগা, অৱস্থা বেয়া কৰি ৰাখিছে পুৰা একেবাৰে। এইটো মন্দিৰ। আৰু চাগে এয়া চেৰিৰ অৱস্থা। আৰু ভিউ চাওক ভাই ইয়াৰ পৰা। আৰু এইখন ব্ৰিজ বানপানীৰ কাৰণে ভাঙিছে চাগে এইবাৰ। তো বেড নিউজ। মন্দিৰটো হেলিছে বে। আৰু আগত আপোনালোকক যোনটো মন্দিৰ দেখাই আছোঁ মাইনা পুখুৰী, এইটো হেলি গৈছে ভাই, চাওক না। আৰু এয়া চাবলৈ গ'লে মন্দিৰটো ভাঙি চিঙি একেবাৰে চুৰমাৰ হৈ আছে, হেলি গৈছে ভাই, চাওক। তো ভাই এটা বহুত দুখৰ খবৰ যে মাইনা পুখুৰীৰ যিটো মন্দিৰ আছিলে, মন্দিৰটো একেবাৰে ভাঙি চুৰমাৰ হৈ গৈছে। আৰু ইয়াতে মন্দিৰ কেম্পাছটো একেবাৰে ডেষ্ট্ৰয় হৈ গৈছে। তো চাগে বানপানীৰ কাৰণে ডেষ্ট্ৰয় হৈছে, নাজানো কিহৰ কাৰণে হৈছে। বাট চাওক আহি বহুত 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 বেয়া লাগিছে ভাই মাইনা পুখুৰী আহি। এইবাৰ এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ সপোনতো। তো আগলৈ গৈ কিনে মন্দিৰটোৰ ভিউ দেখাই আছোঁ। আৰু এনেকৈ যাব লগা হৈছে আমি। চাওক ভাই চিটুৱেশ্যন কেনেকুৱা হৈছে এতিয়া মাইনা পুখুৰীত। ভাই চাব পাৰে এইবিলাক চব ঘৰ তৰবিলাক, মন্দিৰৰ যিবিলাক ঘৰ আছিলে চব ভাঙি টিঙি চুৰমাৰ হৈ গৈছে ভাই, চাওক। মন্দিৰত থকা ফুল এতিয়াও জীয়াই আছে ভাই। আৰু আমি আহিছোঁ আজি মাইনা পুখুৰী। ভাই কি ক'ম, পুৰা চিটুৱেশ্যন বেয়া, হয়নে নহয় ভাই? চিটুৱেশ্যন মন্দিৰত আহি কিন্তু একেবাৰে বেয়া লাগিছে ন, অৱস্থা শেষ। মন্দিৰ একেবাৰে ভাঙি চিঙি চুৰমাৰ ভাই। এইফালে চাব পাৰে মন্দিৰ পুৰা চুৰমাৰ হৈ আছে। 15 আগষ্ট চেলিব্ৰেট কৰিছিল, এইবিলাক নেশ্যনেল ফ্লেগৰ কালাৰ হয়।
তো ভাই চাওক মন্দিৰটো একেবাৰে হেলি গৈছে এইটো এটা শিৱ মন্দিৰ আছিলে তো আৰু তাৰ ওচৰতে এইবিলাক ঘৰ আছিলে ঘৰবিলাকো ভাঙি চিঙি চুৰমাৰ ভাই কি হ'ব আৰু সেইফালে ঘৰ ভাঙি চিঙি চুৰমাৰ ভাই তো ভাই যিহেতু আপোনালোকক দেখাইছোঁ মাইনা পুখুৰী একেবাৰে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে তো মই অসম চৰকাৰক এই আহ্বান কৰিব বিচাৰোঁ যে মাইনা পুখুৰী আৰু আগৰ দৰে যাতে নিৰ্মাণ কৰাৰ কাম হাতত লয় তো আপোনালোকে ভাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে মাইনা পুখুৰী আৰু আগৰ দৰে আমি দেখা পাওঁ তো তাৰ কাৰণে ভাই সকলো অসমবাসী ৰাইজক ৰিকুৱেষ্ট কৰিছোঁ ভাই চবেই ভিডিঅ'টো শ্বেয়াৰ কৰি তো এয়া একেবাৰে ওচৰৰ পৰা দেখাইছোঁ ভাই চাওক কিমান ধুনীয়া মন্দিৰ ভাই তো এয়া দান পাত্ৰ ভাই কিবা এটা মোৰ ফালৰ পৰা মন্দিৰৰ নামত এইবিলাক পোষ্ট আছিলে চাওক ভাই কেনেকৈ ভাঙিছে বাথৌ মন্দিৰ বহুত বেয়া লাগিছে ভাই ইফালে চাব পাৰে ইমান ধুনীয়া ভিউ হয় চাওক ইফালে ভূটান দেখা পায় সেইবিলাক দেখা পাই আছে যে প্ৰায় ভূটান এৰিয়া পৰে আৰু তাত ঠোঙা ওলাই আছে ভাই কোনোবাই জুই লগাইছে চাগে আৰু এয়া মাইনা পুখুৰী ভিউ ভাই আহিতো একেবাৰে বেয়া লাগিল ভাই ভাল লাগছে নেকি মাইনা পুখুৰী আহি মন্দিৰটো একেবাৰে হেলি গৈছে তো চবৰে মনবিলাক বহুত বেয়া হৈ গৈছে তো বহুত মানে আশাবাদী আছিলোঁ যে মন্দিৰটো আজি দেখা পাম আৰু আগৰ দৰে চিটুৱেশ্যন হৈ থাকিব বহুত বেয়া লাগিছে আজি মাইনা পুখুৰীত আহি তো আপোনালোকে চাওক এইবিলাক গেট চাওক এনেকৈ ভাঙি আছে এইবিলাক ইয়াতে মন্দিৰ আছিলে এই মন্দিৰবিলাক ভাঙি চিঙি চুৰমাৰ আৰু ভাই মন্দিৰটো চাওক একেবাৰে পূৰা হেলি গৈছে চাওক এনেকুৱা ভাই এইটো এটা শিৱ মন্দিৰ আছিলে ভাই তথাপিও এনেকুৱা চিটুৱেশ্যনত দেখা পাম ভাই সপোনতো ভবা নাছিলোঁ ভাই আহি বহুত বেয়া লাগিছে তো ফ্ৰেণ্ডছ এতিয়া টাইম হৈছে 4:37 আৰু আমি এতিয়া দৌৰি গৈ আছোঁ ঘৰলৈ কি ক'ব আৰু সেইভাগে কামাণ্ডো ট্ৰেইনিং দিয়া কেইটা তো ফাইনেলি ফ্ৰেণ্ডছ বহুত ৰাতি হৈ গ'ল আৰু এতিয়া টাইম হৈছে 4:37 আৰু এইফালে আমাৰ আৰ্মি গৈছে কামাণ্ডোবিলাক যা এই আমাৰ কামাণ্ডো গৈছে কামাণ্ডোবিলাক ৰানিং কৰিছে ঘৰ যাব লাগিব না দাউৰ কি ক'ব ভাই মই দাউৰিব লগা হৈছে আৰু ইভাগে চাওক কি এনেকা জাগা ভাই আৰু যিহেতু আজি ৰাতি হৈ গ'ল তো আমি ঘৰলৈ বুলি উভতি আছোঁ আপোনালোকেতো মন্দিৰটো চাইছে ভাই একেবাৰে ভাঙি চিঙি চুৰমাৰ টোটেলি ডেষ্ট্ৰয়েড প্ৰাকৃতিক দুৰ্যোগে মানে একেবাৰে ভাঙি চিঙি মাইনা পুখুৰী চুৰমাৰ কৰি লৈ গৈছে তো আহি বহুত বেয়া লাগিছে দিল মে দৰ্দ হুৱা হে ভাই বহুত ওম নমঃ শিৱায় তো আজিলৈ ভিডিঅ'টো এণ্ড কৰিম ক'ব পাৰে আমি এতিয়া গৈ আছোঁ তলত আৰু তলত যিহেতু আমি গাড়ী ৰাখি আহিছিলোঁ তো ইয়াতে বৰ্তমান পাৰ্কিং লগোৱা নাই কাৰণ মন্দিৰে ভাঙি গৈছে ভাই কি পাৰ্কিং লগাব আৰু আজিলৈ বাই লগ পাম আকৌ এটা নতুন ভিডিঅ'